কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল, মোৰো ভালেই আৰু এতিয়া শিৱসাগৰতে আছোঁ। মা আৰু দেউতা আহিছিলে, খালি ভিডিঅ' কৰিমকৈ থাকোঁতে গ'লগৈ। সেই ডিউটি কৰি এবেলাৰ কাৰণে আহে আৰু এদিন থাকে, নেক্সট দিনা আকৌ ৰাতিপুৱা গুচিয়ে যাব লগা হয়। সেইকাৰণে ভিডিঅ' কৰিমকৈ থাকোঁতে গ'লগৈ, মা গ'লেগৈ। এতিয়া মুনু আৰু মই আছোঁ, ভণ্টিও আছিলেহি আৰু মাৰ লগত তাই গ'লগৈ, কাৰণ আকৌ স্কুল খুলিবই হ'ল, মাৰ লগত থাকিবলৈ নাপাব। সেইকাৰণে তাই মাৰ ওচৰলৈ গ'লগৈ আৰু কেইদিনমানৰ কাৰণে। এতিয়া বা যিহেতু অকলে আছে, মই বাৰ লগতে আছোঁ আৰু মা ইয়ালৈ নহালৈকে আমাৰ লাইফটো এনেকৈ চলি থাকিব আৰু এতিয়া। বাকী মায়ে ভাত চাত বনাই থৈ গৈছে, মা দেউতাই মিলি। সেয়া ভাত আমি খোৱা নাই, খাম। সেয়া ভাবিলোঁ ভিডিঅ' এটাকে কৰোঁ, ভিডিঅ' যিহেতু দিম বুলি আপোনালোকক কথা দিছিলোঁ, সেইকাৰণে ভিডিঅ' এটা কৰি ৰাখিছোঁ আৰু। যিহেতু এইটো কোৱাৰ্টাৰ হয়, সেইকাৰণে ঘৰটো ইগন'ৰ কৰিব আৰু কোৱাৰ্টাৰ, আৰু এইটো ভালকৈ বনোৱাও নাই, চবফালে ভাঙা চিঙা এনেকৈ থাকিব লগা হৈছে। আৰু মা একেবাৰে গুচি আহিলে অকণমান ঠিক ঠাক কৰিব আৰু এইফালে এইটো ৰুম, এইফালে এটা ৰুম, এইটো এনেকৈ কিটচেনটো এনেকৈ আছে, আৰু সেইফালে এটা ড্ৰয়িং ৰুম, সেইফালে বাথৰুমটো আছে, এনেকৈয়ে আছে। এতিয়া মই অলপ আগত গা চা ধুই আহিছোঁহে, ইটো কৰি আছিলোঁ, কাম চাম কৰি মেলি এতিয়া গা চা ধুই আহিছোঁ আৰু। ঠিক আছে তেন্তে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। আৰু এইটো ঘৰৰ পৰা মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' হয়, মই এইটো ঘৰৰ পৰা ভিডিঅ' তেনেকৈ দিয়াই নাই। এনেই শ্বৰ্টছবোৰ দিওঁ, কিন্তু লং ভিডিঅ' দিয়া নাই। এতিয়া আজি লং ভিডিঅ' দিছোঁ, চাব। মানে ইয়াত পানী টাইম টু টাইম আহে যে, সেইকাৰণে মই পানী ধৰিছোঁ। আজি ভাইটিৰ জন্মদিন। ভাইটি মানে কি, মোক সি 2019 চনতে মোক বা পাতিছিলে, আৰু তেতিয়াৰ পৰাই আমাৰ সম্পৰ্কটো আছে। তেজৰ সম্পৰ্ক নাথাকিব পাৰে, কিন্তু তাৰ আৰু মোৰ সম্পৰ্কটো এটা বহুত মানে ভাল, স্পেচিয়েল। আৰু যেতিয়াই মই তাক বিচাৰোঁ, সি তেতিয়াই মানে বেলেগ কোনো নাথাকিলেও সি মোৰ কাৰণে সি উপস্থিত থাকিবই। মানে যেতিয়াই বিচাৰোঁ, যি কাৰণতে বিচাৰোঁ, সি মোক বহুত মানে হেল্প কৰিবলৈ এনি টাইম ৰেডিয়ে থাকে। সেইটোৱে আৰু বাকী যাম আৰু গধূলিকৈ যাম, বাৰ্থডে বুলি মাতিছে, ক'ৰবাত হোমষ্টে এটা লৈছে, তাতে বাৰ্থডেটো এনেই চেলিব্ৰেট কৰিম আৰু সৰুকৈ। যাম, আপোনালোককো দেখাম আৰু এনেই কি কৰোঁ কি নকৰোঁ। এই আঠা চাঠা এনেকৈ আছে আৰু দেই, এইবোৰ চব ইগন'ৰ কৰিব আৰু। এইফালে মুনু হেয়াৰ ষ্টাইল মই কৰি দিছোঁ, ভালকৈ তুমি তলে চোৱা। এইয়া আমাৰ মুনু অকণমান এইকেইদিন কাৰ্টুন চোৱাটো অলপ বেছি হৈছে, হয়নে? কাৰ্টুন বেছিকৈ চাইছা? কাৰ্টুন বেছিকৈ চাই নে? কলিজা। বাকীটো তাই কৰিবলগীয়া একো কামেই নাই, সেইকাৰণে কাৰ্টুনকৈ চাই আছে। বাকী এইফালে যাওঁ, আগফালে অলপ গৈ চাওঁ। এইকেইটা আমাৰ চৰাই। জানো চৰাই এনেকৈ সজাত ভৰাই থ'ব নালাগে, কিন্তু ইহঁতি সৰুৰ পৰাই এনেকৈ যিহেতু ডাঙৰ হৈছে, মানে সিহঁতি য'ত আছিলে তাতকৈতো ইয়াত বহুত ভালকৈ আছে। আৰু ইহঁতি বাহিৰৰ দুনিয়াখনত ছাৰ্ভাইভ কৰিবও নোৱাৰিব এতিয়া, কাৰণ মানে ইহঁতক কাউৰীয়ে খাই পেলাব, আৰু উৰিবও সিহঁতি ভালকৈ নোৱাৰে। আৰু বাহিৰত মানে ইহঁতি এতিয়া ছাৰ্ভাইভ কৰিব নোৱাৰিব, সেইকাৰণে সিহঁতি সজাতেই সিহঁতৰ জীৱন। বেয়া লাগে, কিন্তু উপায় নাই আৰু। এইকেইটা বায়ে মোক আনি দিছিলে, আৰু ইয়াতে ৰাখিছোঁ সিহঁতক ধুনীয়াকৈ। মানে এইজনীৰ নাম হানি, আৰু এইটোৰ নাম ৰিভাৰ, তলতটোৰ নাম ৰিভাৰ ক'ত গ'ল? এইটো ৰিভাৰ। আৰু আজি ঈদো হয়, আৰু সকলোকে ঈদৰ মানে ঈদ মোবাৰক। সেইটো কাৰণে আপোনালোকক সৰু কথাবোৰ শ্বেয়াৰ কৰিছোঁ, আৰু বছৰ দেখাম ৰ'ব আপোনালোকক। মই কলেজত থাকোঁতে মিছ SDC হৈছিলে গাৰ্লছ কলেজত, তেতিয়া মানে মই ছেকেণ্ড ৰানাৰ আপ হৈছিলোঁ। সেইকেইটা মই এতিয়াও ভালকৈ থৈ দিছোঁ, দেখাইছোঁ ৰ'ব। এইটো ক্ৰাউনটো এইটো দিছিলে, ধুনীয়া, এতিয়াও মোৰ ভাল লাগে। আৰু এইটো মোৰ জন্মদিন 18 জুলাইত হয়, আৰু মোৰ এইটো টিকেট নাম্বাৰ 18 পৰিছিলে। এইটো চব এতিয়াও থৈ দিছোঁ ধুনীয়াকৈ। আৰু এইখন ৰ'ব দেখাই আছোঁ, ছেকেণ্ড ৰানাৰ আপ। এনেই আপোনালোকক দেখাইছোঁৱে আৰু দেই। ফাৰ্ষ্ট হৈছিলে অংগশ্ৰী, নেওগ আছিলে নেকি? নেওগ, তাই চাইন্সৰ আছিলে বাৰু। আৰু ছেকেণ্ড হৈছিলে আমাৰ ছিনিয়ৰ এগৰাকী প্ৰিয়ংকা বা, আৰু থাৰ্ড হৈছিলোঁ মই। এইটো পিন্ধাই দিওঁতে কিমান ভাল লাগিছিলে, তেতিয়া একদম ক্ষীণ আছিলোঁ। আৰু সঁচাকৈ এইবোৰ দিন বহুত মনত পৰে, আগৰ দিনবোৰ। বিশেষকৈ মোৰ গাৰ্লছ কলেজত থকা দিনবোৰ খুব মনত পৰে। লগৰবোৰলৈ চব ব্যস্ত হৈ গ'ল, বিয়া হৈ গ'ল, কিছুমান মাক হ'ল, মনত পৰে।
মানে বিশেষকৈ মই স্কুলতকৈও বেছি মই আৰু বেলেগ কলেজতকৈও বেছি মই বহুতকেইখন কলেজ স্কুল চেঞ্জ কৰিলোঁ, কিন্তু মোৰ গাৰ্লছ কলেজত বেষ্ট আছিলে দিনবোৰ। গাৰ্লছ কলেজৰ দিনবোৰ মনত পৰিলে বহুত বেয়া লাগে। আৰু ৰুম কোৱাৰ্টাৰ যিহেতু সৰু আমাৰ, সেইকাৰণে মায়ে এইখিনি এক্সট্ৰাকৈ বনাই লৈছিলে, এইখিনি আৰু এইফালে এটা আছে গেৰেজ এটা, সেয়া এনেকৈ বনাই থৈছে। সেইটো আৰু সৰু কোৱাৰ্টাৰ, সেইটো ৰিপেয়াৰ কৰিলে ভাল হ'ব। এতিয়া মাহে যেতিয়া একেবাৰে আহি যাব, এতিয়া যিহেতু এইটো ঘৰত অকল বা থাকে আৰু মই আছোঁ আৰু বাৰ কাৰণে, বাৰ লগত যেতিয়া মাহেঁত একেবাৰে আহি যাব, সেইটো পূৰা সম্পূৰ্ণ ৰিপেয়াৰ কৰা হ'ব। এইবোৰ চব বস্তু চেঞ্জ কৰা হ'ব, পৰ্দা চৰ্দা। আৰু এইফালে গোটেই আগতে ভণ্টি সৰু আছিলে ন, তাই গোটেই ৱালত আগবাগ কৰি থৈ আছে, এইবোৰ ৱালত আগবাগ গোটেইখন, মানে গোটেই অৱস্থাই নাই বুলি ক'ব পাৰি। এইবোৰ চব কালাৰ মাৰি দিব, ৰিপেয়াৰ কৰিলে ধুনীয়া হ'ব। আৰু এতিয়া মুনুক মই ভাত খুৱাবলৈ লৈছোঁ। হয়নে মুনু? কি খাবা? ভাত খাবা? তুমি ভাত চালি নে? ক'ত খোজাইছে? আমাৰ মুনু হেয়াৰ ষ্টাইলটো কেনেকুৱা লাগিছে চবে ক'ব দেই, হয়নে? কৈ দিয়া, ক'ব দেই, কৈ দিয়া। আৰু মুনুক এনেকৈ খুৱাবলৈ লৈছোঁ, ভাত দাইল আলু ভাজি আৰু অমলেট। ঠিক আছে তেন্তে, মুনুক মই ভাত খুৱাই লওঁ, আপোনালোকৰ পাছত লগ পাই আছোঁ। মোৰ ভাত খাই হৈ গ'ল, কৈ দিয়া। এতিয়া ক'ত যাবা? পাপা যাব। বাবাক বাহিৰত আছে, দি দিওঁগৈ, মোৰ কাম দুটামান আছে, কৰি লওঁ। সেইটো পাপা মাতা, পাপা মাতা, পাপা কৈ দিয়া। বেলেগ খেল চাবলৈ গৈছিলে, খেল চাই কেনেকুৱা লাগিলে কোৱা? মজা লাগিলে, মজা লাগিলে। তোৰ মজা লাগিলে, তই কি ক'লি? আমি গৈছিলোঁ না, ধনীক চাবলৈ গৈছিলা? ধনীক চালোঁ, ধনীক ভাল লাগিলে মানে চাই? মজা লাগিলে। সেয়া ৰাতিপুৱা গৈছে, আকৌ ৰাতি 1টা বজাত উঠিলে, হয়নে? 1টা বজাত উঠি আকৌ ৰাতিপুৱা পাই গ'লহি। এইবোৰ গোটেই কাপোৰ মেলি থোৱা আছে। ভাত খাওঁগৈ। আৰু এইফালে দেখিছে নহয়, মুনুক কেতিয়াবা এনেকৈ লৰি গাই গাই শুৱাবলৈ চেষ্টা কৰোঁ, আৰু মোৰ লগতে তাইও ধুনীয়াকৈ গাই আছে আৰু। মুনুক শুৱাই মেলি থৈ আহি এইফালে আকৌ ভাইটিৰ কাৰণে কিবা এটা কিনিবলৈ বুলি আহিলোঁ মানুহজনৰ লগত। আৰু ভণ্টি এজনীৰ কাৰণেও এটা গিফ্ট লৈ লওঁ, যিহেতু তাই আগদিনাখনি বাৰ্থডে আছিলে। এইবিলাক তিতা কাপোৰবোৰ ইয়াত মেলি দিলোঁ আৰু শুকান কাপোৰবোৰ লৈ আহিলোঁ। বাহিৰে এইখিনি কৰি ল'লোঁ। এতিয়া ভিতৰলৈ যাওঁহে। আমি এনেকৈ ওলালোঁ, মুনু এনেকৈ উলিয়াই আনিছোঁ, মই এইটো টপেকে পিন্ধিছোঁ। যাম আৰু এতিয়া আমি বাৰ্থডে বয় নিবলৈ আহি আছে। ঠিক আছে দে, আমি তেনেকৈ গৈ লওঁ। কি কৰিছোঁ? কোনে কৈছে? ভালে আকৌ কৰিব লাগে আকৌ। ওচৰত কেলৈ ল'ম? কাম কৰা ল'ৰাটো সেইটো পাই গ'লোৱে আৰু। কিন্তু এইবাৰ দেখিছে না, কান্দি কাটি কি অৱস্থা, মানুহ দেখি পিনে মানে গাঁৱলৈ নাযায়। এতিয়া মই এই ৰুমটোৰ ভিতৰত সোমাই থাকিব লগা হৈছে, ক'তো ওলাই যাব পৰা নাই। মুনু, মুনু কেলৈ কান্দিছা তুমি? চাওঁ এইফালে চাওঁ, কেলৈ কান্দিছা? কেলৈ কান্দিছা? মোক এৰি নিদিয়ে, একো কৰিবলৈ নিদিয়ে। এতিয়া উপায় নাই আৰু। চাওঁ কেলৈ কান্দিছানো? কান্দি অৱস্থা বেয়া। নেলাগে কি লাগে? চকলেট খাবা? এই অৱস্থা। যি পাৰোঁ দেখাম আৰু আপোনালোকক। কাৰণ ইয়াত মই একো দেখাব পাৰিম যেন মই আশা দেখা নাই, কাৰণ এই ক'তো মোক যাবলৈ দিয়া নাই, একো কৰিবলৈ দিয়া নাই। সেইকাৰণে ৰুমটোৰ ভিতৰত সোমাই আছোঁ। ঠিক আছে তেন্তে, ভিডিঅ'ত চাই থাকিব আৰু কিমান দেখাব পাৰোঁ, কিমান দেখাব নোৱাৰোঁ নাজানো আৰু। কান্তৰি নিজৰ বাৰ্থডে নিজে ডেক'ৰেশ্যন কৰি আছে। নহয় কি হ'ল? তুমি ফুটাব নোৱাৰা, থৈ দিয়া। মুখত নিদিয়ে এইটো।
Happy birthday, dear Santo. Happy birthday. আৰু এইফালে মুনুৱে মাহীয়েকক সহায় কৰি দিছে দেই। ধৰি দিয়া পৰি যাব ধৰি দিয়া পৰি যাব ধৰি দিয়া ধৰি দিয়া ধৰি দিয়া কিমান আনিছিলে কিমান নুবিলা কি কি পানীখিনি ক'ত পৰিলে আৰু এইফালে বাৰ্থডেও খানা হৈ আছে, এইফালে মুনু চবৰ লগত ফ্ৰী হ'ল আৰু এইফালে নাচি আছে। খানা কেনেকুৱা হৈছে খানা কেনেকুৱা হৈছে থামছ আপ মজা আৰু এইফালে আমি বাৰ্থডে চাৰ্থডে খাই গুচি আহিলোঁ, যিহেতু বাৰ্থডে পৰা অহাও বহুত দেৰি হৈ গ'ল, 12টামান বাজি গ'ল। আহি মেলি শুই থাকিলোঁ আৰু। গুড মৰ্ণিং নহয়, এতিয়া গুড আফটাৰনুনে হ'ল আৰু। ভাত বনাই আছিলোঁ, ইহঁতি আকৌ বাৰীলৈ লগ ধৰিলে বিলাহী ছিঙিবলৈ আৰু ধনিয়া ছিঙিবলৈ, সেইকাৰণে আহিলোঁ আৰু বাৰীলৈ। এইখন আমাৰ বাৰী, দেউতাহে নাই কাৰণে পূৰা জংঘল হৈ আছে, কিন্তু ইয়াত ৰঙালাও জাতিলাও চবেই লাগিছিলে, কণ বিলাহী ধনিয়া এইটো চব উঘালা হৈ গ'ল, আৰু ফ্ৰেঞ্চ বিন আৰু কিবাকিবি লাগিছিলে দেই, গাজৰো লাগিছিলে, সেইবোৰ চব চিঙা হৈ গ'ল। এতিয়া লাষ্টৰ এইখিনি ধনিয়া আছে আৰু কণ বিলাহী আছে। এইখন হাইৱেটো আৰু এইফালে যমুনা, এইখন যমুনা আৰু এইফালে এইখন বাৰী। আৰু ছিঙি আছোঁ, মই ভাতো বনাই আছোঁ এইফালে। সিহঁতি লগ ধৰিলে কাৰণে আহিলোঁ আৰু। এইফালে মিষ্টাৰে ধনিয়া ছিঙি আছে আৰু মুনুও বাপেকক পূৰা হেল্প কৰি আছে দেই। কি ছিঙিছে কোৱা? Come on, baby. Oh. কি ছিঙিলা? ধনিয়া ছিঙিলা? যাওঁগৈ, বহুত গৰম উঠিছে, ৰঙা হৈ গৈছে একদম। চুলি দেখিছে নাই? কাৰ্লি তোমাৰ চুলিখিনি কাৰ্লি নি মানে? কি কাৰ্লি? অঁ ঠিক কৈছে, মই ভিডিঅ' কৰি থকা নাই আৰু এইফালে আকৌ গধূলি টাইমত মুনুৰ মামায়েক আহিলে, মুনুক লগ কৰিবলৈ বুলি আহিলে, আৰু মই ক'লোঁ ৰাতি খানাটোও খাই যাবি ইয়াতে, সেইকাৰণে ৰাতিৰ কাৰণে আমি বনাবলৈ ল'লোঁ আৰু এইফালে মোক সহায় কৰি দিছে, ৰুটি বনাওঁতে মই বেলি গৈছোঁ আৰু এইফালে বনাই গৈছোঁ। এনেকৈ কাম কৰোঁ ন? চব কাম ময়ে কৰোঁ বাৰু। আৰু এইফালে বুটৰ দাইল বনালোঁ, দেখাইছোঁ ৰ'ব। এইফালে বুটৰ দাইল বনালোঁ, কুকাৰটো ইগনৰ কৰিব দেই। এইফালে ৰুটি বনাই আছে, ঠিক আছে মই বেলি লওঁ। এতিয়া আমি শুবলৈ লৈছোঁ আৰু ভাইটি গ'ল। ভাইটি না মামা কোৱা? মামা। এইফালে বৰষুণ দি আছে, পুৰা বৰষুণ দিব লৈছে। এতিয়া আমি ঠিক আছে, গুড নাইট, বাই। লগ পাম। এয়া আকৌ নেক্সট দিনাখনি গধূলিয়ে হয়, মানে সদায় ভিডিঅ' কৰিমকৈ থাকিয়ে যায়। যি নহওক, মুনুৰ সদায় ঘৰত সোমাই আমনি লাগে ন, সেইকাৰণে অকণমান কেতিয়াবা আমি তাইক দলৰ ফালে উলিয়াই আনিবলৈ চেষ্টা কৰোঁ, আৰু তাত ডাঙৰ জেগা আছে কাৰণে তাইক খেলিবলৈ সুবিধা পায়। আৰু দেখিছে নহয় কিমান ফূৰ্তি, তাই ইফালৰ পৰা সিফালে, ইফালৰ পৰা সিফালে, আমাৰ কথা নুশুনেই। এইফালে মুনুৰ পূৰা উৎপাত কৰি আছে, খেলি আছে, সেইজনী গ'ল। এইফালে এতিয়া আমি মুনুক অলপ উলিয়াই আনিছোঁ আৰু ভিতৰত থাকি আমনি পাই কাৰণে অকণমান বাহিৰলৈ খোজকাঢ়িবলৈ উলিয়াই আনিছোঁ, শিৱদৌললৈকে উলিয়াই আনিছোঁ। পুৰা ভাল পাইছে তাক। মুনু লাহে লাহে যোৱা। নমো কৰা। তাৰপিছত তাত মুনুক অকণমান খেলাই মেলি আৰু ঘৰলৈ গুচি আহিলোঁ। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ, বাই, গুড নাইট।